মোক মনত পৰে যে মোৰ পিতৃয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব, মিছা কথা কৈ লাভ নাই, এনেকৈ কৈছিল। কিন্তু আজিৰ তাৰিখত মই বিজেপি দলৰ কামত দেখিছোঁ যে তেওঁলোকে বিপৰীতভাৱে ভাবে মিছা ক'লেহে লাভ হ'ব, আৰু সেইকাৰণে আজি তেওঁলোকে ফাঁকি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে, যি ফৰ্মৰ কোনো গ্ৰহণযোগ্যতা নাই, যি ফৰ্মৰ কোনো মূল্য নাই। এই ফাঁকি ফৰ্মবোৰ বিলাই ফাঁকি মিছা প্ৰতিশ্ৰুতি দি আছে আৰু মিছাৰ ওপৰত কথা কৈ ভোট ল'বলৈ চেষ্টা কৰি আছে। আৰু মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যুৱকসকলক অনুৰোধ কৰিছোঁ, আইসকলক অনুৰোধ কৰিছোঁ যে বেংকৰ ভিতৰত যেতিয়া আপোনালোকে খাতা খোলে, তেতিয়া বেংক মেনেজাৰে কি কয়, বেংক ষ্টাফে কি কয় যে আধাৰ কাৰ্ড ডিটেইলছ যাকে তাকে নিদিব, আধাৰ কাৰ্ড চবকে নিদিব, অচিনাকি মানুহক নিদিব। আজিৰ তাৰিখত এই গোটেই আধাৰ কাৰ্ড বেংক একাউণ্ট লগত লিংক হৈ আছে। তো যদি এই আধাৰ কাৰ্ড যাকে তাকে দি দিয়ে, কাইলৈ গৈ চাইবাৰ ক্ৰাইম কৰি কোনোবা বেংক একাউণ্টৰ পৰাই পইচা উৰাব পাৰে। আৰু আজি এনেকুৱা এটা কাম বিজেপি দলে কৰিছে, মই জানিবলৈ বিচাৰিছোঁ যে তেওঁলোকে যে আধাৰ কাৰ্ড লৈছে, এতিয়া আজি তেওঁলোকে আধাৰ কাৰ্ড যে তেওঁলোকৰ কৰ্মী কোনোবা বেলেগ এজেঞ্চি যে বিক্ৰী নকৰে তাৰ গেৰেণ্টি লৈছে নেকি? কাইলৈ গৈ যে এই আমাৰ অসমৰ আধাৰ কাৰ্ডৰ ডিটেইলছ যদি কাৰোবাৰ বেলেগ এজেঞ্চি ক্ৰাইমৰ ওপৰত কোনোবা ক্ৰিমিনেল হাতত যাব, তো তাৰ দায়িত্ব বিজেপি ল'বনে নলয়? যে যোৰহাটৰ বিজেপি মাত্ৰ এজন কৰ্মী, যদি এজন কৰ্মীয়ে গোটেইখিনি ডিটেইলছ আধাৰ কাৰ্ডৰ ডিটেইলছ কোনোবা এজেঞ্চিক দি দিয়ে, কিন্তু কৰোড়পতি হৈ যাব, কিন্তু লাখপতি হৈ যাব, আৰু কৰোড়ৰ লোকচান, লাখৰ টকাৰ লোকচান হ'ব আমাৰ অসমৰ ৰাইজসকলৰ। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মোৰ কথা হয় নহয়, তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ, বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ যিসকলৰ বেংক পেঞ্চনৰ পইচা তাত জমা হৈ আছে, ইমান বছৰ চাকৰি কৰা পইচাবোৰ জমা হৈ আছে, যে বেংকৰ মেনেজাৰে যিখিনি কথা কয় যে অচিনাকি মানুহক আধাৰ কাৰ্ড নিদিব, মই তেওঁলোকক সেই কথাবোৰ মনত পেলাবলৈ মই আহ্বান জনাইছোঁ। আৰু বিজেপি দলে আজি আমি নতুন ডেটা প্ৰটেকশ্যন আইন আনিছোঁ। আধাৰ কাৰ্ডটো খুব এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, এই যে ডাটা তেওঁলোকে সুৰক্ষিত ৰাখিব তাৰ কি গেৰেণ্টি তেওঁলোকে ৰাখিছে। আৰু যদি কাৰোবাৰ ক্ষতি হয়, যদি আধাৰ কাৰ্ড তেওঁলোকৰ বেলেগৰ অপৰাধী চাইবাৰ ক্ৰিমিনেলৰ হাতত যায়, তাৰ বাবে বিজেপিৰ দলৰ কি লাইবিলিটি আছে, প্ৰদেশ সভাপতিজনৰ কি লাইবিলিটি আছে, যিহেতু তাৰ মুখ্যমন্ত্ৰীৰ ছবিটো আছে, মুখ্যমন্ত্ৰী নিজৰ পাৰ্চনেল লাইবিলিটি কি আছে, সেইখিনি কথা স্পষ্ট কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু মই আমাৰ আইসকলক, সচেতন যুৱকসকলক কৈছোঁ যে এই যে ফাঁকি ফৰ্ম পেলোৱা যে এজেণ্টবোৰ আছে, তেওঁলোকৰো ফটো লৈ লওক, তেওঁলোকৰ ফটো লওক, তেওঁলোকৰ ফোন নম্বৰ লওক, আৰু তেওঁলোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ লওক, আৰু তাৰপিছত তেওঁলোকক ফোন কৰি সোধক যে কি হ'ল, আৰু পিছত এতিয়া গম পাব যে এইখিনি গোটেইবোৰ ফাঁকি মিছলীয়া, তেতিয়া ৰাইজে তেওঁলোকৰ গাঁৱৰ ভিতৰত সোমাবলৈ ৰাস্তাটো বন্ধ কৰি দিব। তো এনেকুৱা এটা পৰিৱেশ ভাবিছোঁ হ'বগৈ। মই আশাবাদী যে সচেতন সমাজ আৰু আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে এইটো ভুল নকৰে। যিদৰে চাইবাৰ ক্ৰিমিনেলে লিংক পঠাই দিয়ে, কি দিয়কচোন, এইটো ইয়াৰ ওপৰত টিপি দিয়ক বা SMS কৰক, তো তাৰ জৰিয়তে গোটেইখিনি ডাটাবোৰ লৈ আমাৰ 5 টকা, 10 টকা, 500 টকা, যদি 1 লাখ মানুহৰ পৰা যদি 5 টকাকৈ একাউণ্টৰ পৰা গুচি যায়, 5 লাখ টকা হৈ যায়, 50 টকাকৈ যায়তো কিমান হ'ব পাৰে। তো মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে এই ধৰণৰ মিছলীয়া ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰিব। আৰু মনত পেলাওক আমি কেনেদৰে প্ৰায়তো তৰুণ গগৈ দেৱত আমি এনেধৰণৰ মিছলীয়া আমি ৰাজনীতি কৰা নাছিলোঁ, ৰাইজক আমি মিছা